আজি আমি এছকৰ সমূহ সদস্যবৃন্দ নিৰ্মল হালৈস্থিত বানাক্ৰান্তৰ শিবিৰত আমি উপস্থিত হৈ আছোঁ। যোৱা দুদিন ধৰি আমি ইয়াত বানাক্ৰান্ত ৰাইজৰ মাজত আমাৰ খাদ্য অনুসাৰে লঘু খাদ্য সামগ্ৰী চেনিটাইজাৰ আদি বিতৰণ কৰি আছোঁ। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত ৰাইজ নিশ্চয় উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। এয়া আমাৰ মাজত আমাৰ স্থানীয় গাঁওবুঢ়া ডাঙৰীয়া আছে, তেখেতে আমাৰ প্ৰয়াসটোৰ বিষয়ে কি কয় অলপ মানে। এওঁলোকৰ NGOটোৱে আজি বহুদিনৰ পৰা আমাৰ পাৰচাউচি অঞ্চলত স্বেচ্ছাসেৱী হিচাপত কামটো কৰি আছে। সকলোকে পাৰে মানে সহায় সহযোগিতা কৰি আছে। আজি শিবিৰৰ ক্ষেত্ৰত আজি 3 দিন ধৰি তেওঁলোকে অলপ চাহ পানীৰ ক্ষেত্ৰত বা চেনিটাইজাৰ আদি বিভিন্ন ধৰণৰ যিখিনি পাৰে সহায় কৰি আছে। এইখিনি তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। এইকেইটাত পৰিচালনা কৰা হৈছে। আপোনালোকৰ ঘৰত পুৰা বানপানী হৈছে? অসুবিধা মানে আমি লেট্ৰিন বাথৰুমৰ অসুবিধা পাইছোঁ, পানীৰ অসুবিধা পাইছোঁ আৰু চাবোন তাবোন পোৱা নাই, চেনিটাইজাৰ পোৱা নাই। আমাৰ এনজিঅ'ৰ ফালৰ চাহ পানী যোগান ধৰিছে আমাক। আৰু কিবা খাইছোঁ না বিচাৰ কৰি আছে, আহি আছে আমাৰ আহি আছে। তাৰমানে আগবেলা ভাতবেলা আমাক সুধি আছে আৰু কিবা খাইছোঁ না আমাৰ ফালৰ ল'ৰাগিলাই আহিব। আমাৰ তোমাৰ খাওয়াবিলাক দিছি না ঠিকে বেলেগ ফিচাৰী দিছে। কিবা কৈছোঁ মানে আমাৰ NGOৰ ফালৰ পৰা ধৰক যিখিনি চাহ তাহ দিছোঁ সেইখিনি ভাল দিছোঁ।